হ'ল অকলে অকলে চাহ খাই আছা বহ যা চাহ এটা দিব তই অলপ বহচোন মই জলদি আ এইটো ৰাহুল চোনী কি কৰি আছে ইয়াতে যায় আৰু তাৰ ঘৰৰ পৰা তই কি কৰিছা এনে হলে তো পাৰ্কতে নাহাচোন নাই মানে কালি যেতিয়া চাহ খাই আছিলো এটা ছোৱালী এটা দেখিলো তাতে ছোৱালীটোক মই কালি হঠাৎ গাড়ী গ'ল মই তোক ক'লো যে মই আহো ছোৱালীটোক মই লগ নাপালো আজি আহি থাকোঁতে হঠাৎ দেখিলো এই ছোৱালীজনী তোৰ যদি ভাল লাগছে যায় কেনে কথা পাত সাহসে হোৱা নাই বে কেনেকা কওঁ তই যা নিজে নিজে হৈ যাব কথা নাই মানে আজি তোমাক ইয়াতে প্ৰথমবাৰ দেখিলো তাৰ কাৰণে ভাবিলো পূৰ্বৰ পৰা আহিছে ইয়াতে মই নতুনকৈ আহিছো ইয়াতে মোৰ এজনী বান্ধৱী থাকে তাইকে ৰখি আছিলো বান্ধৱী ইয়াতে থাকে হয় কি নাম দে ডিম্পি ডিম্পি এইজন নেকি হয় চিনি পাওঁ দুইজনী মোৰ ভাল বান্ধৱী তুমি কেনেকৈ জানিলা? মোৰ ঘৰৰ ওচৰতে থাকে মোৰ ভাল বান্ধৱী এতিয়া তাই আহি আছে নেকি হয় নাই এনেই মই আহি দেখা পালো আৰু এই নাম শিখাই নেকি ইমান টাইমে কথা পাতিলো কিন্তু আমি ইজনে সিজনৰ নামটোৱে সোধা নহল একো নাই এতিয়াও হাই মই ৰাহুল মোৰ নাম শিখা ঠিক আছে তই থাক মই যাওঁ মই যাওঁ এতিয়া তোমাৰ থাকা ডিম্পি বাই বাই ডিম্পি শিখা গ'লে এবাৰ ফোন কৰিবা হ'ব দিয়া ঐ কি হ'ল তোৰ ঐ নাই একো হোৱা নাই বল যাও যাও এফালে যাও বল
ঐ ৰচোন ৰ তোমাৰ ৰাহুলৰ নম্বৰ আছে নেকি কিয় ভাল লাগিছে নেকি নাই 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 এনে আৰু আছে আছে দাদা हेलो हाँ শিখা গ'ল কিয় বা লাগে হয়নে দিয়া দি আছো দিয়া মই হোৱাটছএপত দে হেল্ল' হেল্ল' অ' ডিম্পি ক'ত আছে তই ঘৰ আছো অঁ তই এক মিনিট আছো নে ইয়ালৈকে ক'ত লাগে দিয়া কৰিছো দেৰি নকৰিবি হা জল্দি আহ হয় অলপ কথা অলপ আছে তোৰ জল্দি আহ এই বস্তু মানে তোৰ লগত ডাঙৰ কথা এটা আছে তোৰ লগত যে শিখা মোৰ লগৰ নহয় তোৰতো লগৰ হয় তই কোনা মোক কেনেকৈ কওঁ তাইক ডাইৰেক্ট কৈ দিম না তই তাই মোৰ ভয় লাগে যদি আমাৰ বন্ধুত্ব বেয়া হৈ যায় তাই লগ হ'লে মই থাকিব নোৱাৰো তাইও তোক ভাল পায় ন তাইৰো একেই অৱস্থা হ'ব তই ক'ব জানা গম পাইছো মই তই তাইক ভাল পোৱা ন তই কেনেকৈ গম পালি গম পাইছো তাইও কাৰোবাৰ নাম্বাৰ খুজি আছিলে ধেমালি নকওঁ ন চিৰিয়াছ কথা এতিয়া যাব